সকলোকে পোনপ্ৰথমে মোৰ ফালৰ পৰা কাতিবোৰ হিয়া ভৰা ওলগ জনালোঁ। যিহেতু আজি কাতি বিহু, সেয়েহে আমাৰ ঘৰত অকণমান সৰুকৈ নিয়ম কৰা হৈছে। ফাৰ্ষ্টতে মই এইফালে নাৰিকল লাড়ু বনাবৰ কাৰণে নাৰিকলটো কাটি ল'লোঁ। তাৰপাছতে আহিলোঁ ভণ্টিৰ লগত তুলসী পুলি এটা ৰুম বুলি। আগতে ৰুই থোৱা আছিলে, তাতে মই এটা সৰু পুলি এড কৰি দিছোঁ। এইফালে নাৰিকল ৰুকি হৈ গ'ল লস্কৰ বনাবৰ কাৰণে। এইফালে মই নাৰিকলৰ লাড়ু বনাব লৈছোঁ। যিহেতু নাৰিকলকেইটা কোমলীয়া আছিলে, সেয়েহে অকণমান ৰঙচুৱা যেন দেখা গৈছে। তাৰপাছতে এতিয়া সেই দুটা নাৰিকল ৰুকি থৈছিলোঁ নহয়, ইমানকেইটা লাড়ু ওলালে। চাওঁতে চাওঁতে এইফালে সন্ধিয়া লাগিবলৈ হ'ল, সেইকাৰণে আমাৰ চাকি জ্বলাবৰ কাৰণে সকলোবোৰ ঠিক ঠাক কৰি লৈছে। বেটি এইফালে আমাৰ ঢেঁকণ এইফালে নাম এইফালে চাকি জ্বলাবলৈ যাওঁ। তো এইফালে পদূলিমুখত চাকি জ্বলাই ল'লোঁ। এতিয়া ঘৰৰ ভিতৰত জ্বলামগৈ আৰু তুলসী তলত। এইফালে ভণ্টি যিহেতু পথাৰত মায়ে চাকি জ্বলাই ল'লে, তাৰপিছতে এতিয়া মই বোলো তুলসী তলতে আৰু বাহিৰতে চাকিটো জ্বলাই লওঁগৈ। বাইদেউ এইটো তুলসী তলত চাকি দিবলৈ গৈ আছে। আপোনালোকক আগত এবাৰ দেখাইছিলোঁ তুলসীজোপাত। এইফালে ঘৰত অকণমান সৰুকৈ প্ৰসাদ দিয়া নিয়ম কৰিছিলোঁ। তো এইফালে খুৰী আৰু ভণ্টিহঁত আহিলে খাবৰ কাৰণে। আৰু সন্ধিয়া নামঘৰত চাকি জ্বলাইছিল, সেইটো কাৰণে পাপাৰ লগত ভণ্টি আৰু মই নামঘৰলৈ যোৱা কথা আছিল চাকি জ্বলাবলৈ। কিন্তু ঘৰতো প্ৰসাদ দিছিলে, সেইটো কাৰণে নামঘৰলৈ যোৱা দেৰি হ'ল। সেইটো কাৰণে ভাইটিৰ লগত এবাৰ নামঘৰটো কেনেকুৱা লাগিছে তাকে চাওঁগৈ বুলি ওলালোঁ। আমাৰ দূৰত আকৌ পদূলি আমাৰতো নাই, চব লাইনতো নাই। গাইজ আৰু নামঘৰ পালোহি। এইফালে নামঘৰত খুৰাহঁত পাপাহঁত আহিছিলে চাকি জ্বলাবলৈ। তো চাকি জ্বলাই থৈছে। কেনেকুৱা লাগিছে ক'ব দেই আপোনালোক সকলোৱে। আৰু এইফালে ঘৰলৈ আহিলোঁ আৰু দেখিলোঁহি যে বায়ে সৰিয়হৰ লগত মাক ভাপত দিবৰ কাৰণে বনাই আছে। তাৰপাছতে এইফালে ব্ৰইলাৰ মাংস অকণমান জলকীয়া ভাজিবলৈ বনাই আছে। তো আমাৰ বিহুতটো আজি এনেকৈ গৈছে। আপোনালোকে কেনেদৰে পালন কৰিছে জনাবচোন। টিকো শুই আছে। টিকো এইয়া দুমাহ হ'ব আৰু কাইলৈ পৰহিলৈ আমাৰ বেটা ভাগৰ। আহি দিয়া। আপোনালোকক দেখাইছিলোঁ নহয়, বায়ে সৰিয়হ পিচি থৈছিলে মাছৰ লগত বনাবৰ কাৰণে। আৰু ইয়াত বনালে এতিয়া এয়া ফাইনেল লুকটো। কেনেকুৱা লাগিছে ক'ব। আৰু এইখন আছে মোৰ ভাতৰ দালিখন। আমি আজি এনেদৰে বিহু পালন কৰিলোঁ। আৰু যিহেতু শনি
নামঘৰত চাকি জ্বলাইছিলে সেয়েহে কেনেদৰে চাকি জ্বলালে আপোনালোকক অকণমান দেখুৱালোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ বাই বাই।